Wow. Sana itu. Haul बाप रे बाप बांदर चाওক रे haul খাই আছে ইয়াত তো পুরো কিবা হইছে আমার টুকরেশ্বরী পাহাড়ের অস্তিত্ব গাইজ এইটোৱে টুকুলেশ্বৰী মন্দিৰ মানে কোৱা নাই প্ৰথমৰ পৰা এতিয়া আপোনালোকক কৈ আছোঁ পানীটো চুৰ কৰিবলৈ তাৰপিছত ইফালে এইটো মন্দিৰ মন্দিৰ এইটো মন্দিৰ মেইন মন্দিৰ এইটো শিৱ মন্দিৰ আপোনাৰ ওপৰতো আছে দৰ্জা বন্ধ কৰি থয় বৰ্তমান কাৰণ বান্দৰবিলাক সোমাই যায় ন সেইটো খুলতো এতিয়া এইটো মন্দিৰটো চাব পাৰে তাৰপিছত ইফালে মোৰ লগৰ এইটো চাকি কেইটামান আনিছোঁ জ্বলাই দিওঁ ভগৱানক অলপমান প্ৰাৰ্থনা কৰোঁ অলপমান মনৰ আশাবোৰ পূৰ হওক আৰু লগতে ইউটিউবতো অলপমান ছাকচেছ হওঁ যেন মন্দিৰ শিৱ মন্দিৰ আপোনাৰ ওপৰতো আছে তো মানে ওপৰত বহুতে যাব নোৱাৰে ন সেইকাৰণে মানে তলতো সুবিধাখিনি দিছে আৰু ওপৰতো দিছে পৰাপক্ষত ওপৰত যদি যাওঁ আপোনালোকক দেখাই আছোঁ যিমান দূৰলৈকে যাওঁ তো প্ৰথমতে আমি চাকিখিনি দি দিওঁ দে extra করে দিব লাগে এটা তো না ইয়াত তো কি বলি ও ভাই সাহেব হুলস্থুল চাওক খালি বান্দৰৰ হুলস্থুল চাওক গাইছ ইয়াতে আপোনালোকে কোনোবা যদি আহে কিবা এটা লৈ আহিব সিহঁতৰ কাৰণে আৰু দি দিব আপোনালোকে নিজে দিব নোৱাৰিলে ইয়াতে মানুহ আছে সিহঁতক কৈ দিলে সিহঁতে দি দিব বাট আপোনালোকে বস্তুটো আনি দিলে হ'ল আৰু এইটোৱে মন্দিৰ মেইন মন্দিৰ এইটো আৰু একদম ওপৰত পাহাৰত এটা মন্দিৰ আছে মানে চেম মন্দিৰে আৰু মানে বুঢ়া বুঢ়ীবিলাকে উঠিব নোৱাৰে ন বয়সস্থ মানুহবিলাকে উঠিব নোৱাৰে তো ইয়াতে সেৱা কৰিলে হ'ল বা যোনে উঠিব পাৰে সিহঁতে ওপৰত যায় সেৱা কৰিলে হ'ল মানে এফালে এক জেগাত সেৱা কৰিলেই হ'ল আৰু তো ইমান হেৰি নাই এইটোৱে মেইন মন্দিৰটো চাব পাৰে আৰু মেইন এইটো ইফালে হৈছে ৰাস্তাটো এইটো ইফালেদি আপোনাৰ ওপৰত যাব পাৰিব তো ইয়াতে অষ্টমীত মানে বলি চলি দিয়ে ইয়াতে আপোনাৰ এইখিনি জেগাতে বলি দিয়া জেগাটো এইটো এই ইয়াতে আপোনাৰ বলি দিয়ে মানে দুৰ্গা পূজাত অষ্টমীৰ দিনাখন তো ইয়াতে দুৰ্গা পূজাত মানে বহুত ডাঙৰকৈ পূজা হয় আৰু মানে বহুত ডাঙৰকৈ হয় যেদিন দুৰ্গা পূজা থাকে সেইদিনলৈকে মানে পূজা ইয়াতে হৈ থাকে আৰু মেলা হয় ইয়াতে তো বহুত দূৰৰ পৰা মানুহ আহে আপোনালোকে যদি ইয়াতে ভিজিট কৰিব আহে তো পাৰে আপোনালোকে ভিজিট কৰিব ইয়াতে এইখন চাই ল'ব পাৰে স্ক্ৰীনশ্বট মাৰি ল'ব বা প'ষ্ট কৰি কিনে আপুনি চাই পঢ়ি ল'ব কিমান চনত স্থাপিত হৈছে কিমান চনত কি হৈছে আৰু লগতে আপোনালোকে যদি গোৱালপাৰা ছাইড আহে তেতিয়াহ'লে এইটো লোকেশ্যনটো হৈছে কৃষ্ণাই পাৰ হৈয়ে পাইকান একচুৱেলি এইখিনি পাইকানে কয় না একচুৱেলি আপোনাৰ মানে যদি আপুনি টুকুলেশ্বৰী আপুনি সেই মেইন গেটখনত দেখা পাই আছে ইয়াৰ পৰা সেইখন গেটখন এই গেটখনত আপুনি দেখা পাই যাব ৰাস্তাৰ ওচৰতে মেইন হাইৱেৰ ওচৰতে আৰু তো আপোনালোকে কৃষ্ণাইৰ পৰা যদি আহে মানে গোৱালপাৰা ছাইডে আহে তেতিয়াহ'লে কৃষ্ণাই পাৰ হৈয়ে আপোনালোকে এই মন্দিৰটো পাব কৃষ্ণাইৰ পৰা এপ্ৰক্স কিলোমিটাৰ মানে 5 to 7 কিলোমিটাৰমান হ'ব তাতকৈও কমেই হ'ব চাগে মই আইডিয়া এটাত ক'লোঁ আৰু তো সেইখিনি পাৰ হৈ আপোনালোকে এইখিনি পাই যাব যদি কোনোবা আহে ভিজিট কৰিব পাৰে তো মানে পৰিৱেশটো বহুত ধুনীয়া আৰু ওপৰত গ'লে একদম মানে ওপৰত আপোনাৰ জাগাই মন্দিৰ আছে তো সেইখিনিয়ে আৰু একদম ওপৰত এইখিনি মানত মন্দিৰটো আছে একদম আৰু ওপৰত তো এই আছিলে তো ইয়াতে আপোনাৰ বলি চলি দিয়ে তো ইয়াতে অলপমান এটাই মানে ভয় আৰু মানে বান্দৰৰ উৎপাতটো বহুত
তো এয়া দেখিছে আৰু আনিব দিলোঁ বিস্কুট এই ল'ৰাজনক এইবিলাক মানে থাকে আৰু গাড়ী ইহঁতৰ তো ইহঁতে থাকিলে মানে ভয় নালাগে ইহঁতক আপোনালোকে কিবা খোৱা বস্তু আনিলে ইহঁতক ক'লে হ'ল ইহঁতে দি দিব তো ইহঁতক মানে বান্দৰবিলাকে মানে ন তো এতিয়া আমাক মানে অলপমান ভয় লাগে দিয়কচোন আমাৰ তো এইখিনিয়ে আৰু তো কিবা বস্তু আনিলে ইহঁতক লগ ধৰিলে হ'ল ইহঁতে থাকেই তাতে কমিটিৰে মানুহ হয় তো ইহঁতক ক'লে হ'ল যে লগত আহিলে বস্তু বেছিকৈ বস্তু আনিলে কাৰণ কোৱা নাযায় ন বস্তু বান্দৰে দেখিলে বস্তুটো খাউচ মাৰি লৈ ল'ব আৰু সৰু চলিবিলাক যদি আহেও সৰু চলি কাৰোবাক যদি লৈও আহে তেতিয়াহ'লে মানে সিহঁতক মানে অলপমান ছেফলি ওচৰত ৰাখি থ'ব কাৰণ আৰু সিহঁতৰ হাতত বস্তু নিদিব কাৰণ বস্তু দিলে বান্দৰে মানে আকৰ্ষণ কৰিব পাৰে ন তো বস্তুটো টানিব পাৰে দেখিছেনে কেনেকৈ টানিছে ইয়াত তো এই দেখিছে হাতেদি কেনেকৈ লৈছে তো এইটোৱে আৰু বাকী বিশেষ একো নাই বিশেষ মানে ওপৰত আছে আৰু এইফালে এজন বাবা আছে তো তেখেতে বহুত বছৰৰ পৰাই মানে ইয়াতে থাকে এটা পাথৰৰ তলত থাকে সেই দৃশ্যখিনি আপোনাক দেখাইছোঁ সেই বাবাজনৰ লগতো মই আপোনাক কথা পাতাই দি আছোঁ আৰু সুধিম তেখেতক মই কেইটামান কথা আৰু এইখিনি ইয়াতে তো ওপৰত গৈ আছোঁ তাৰপিছত ওপৰত গৈ কিনে আপোনাক দেখাওঁ বেছি ওপৰলৈকে নাযাওঁ কাৰণ বহুত ৰ'দ দি আছে আৰু এই গৰমত একদম ওপৰলৈকে যোৱাটো ক্ষমতা নহয় আৰু মানে ওপৰত এতিয়া অকলে মানে ভিৰ নাই ন তো সেইকাৰণে মানে এই ল'ৰাটোক লৈ লৈছোঁ ইয়াকে লৈ যাম এতিয়া যিমানখিনিলৈকে যাওঁ তো গৈ আছোঁ আপোনালোকে চাওক ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন বটনটো দবাই দিব তেতিয়া মই যেতিয়া ভিডিঅ'বোৰ দিম তেতিয়া আপোনালোকে ন'টিফিকেশ্যনবিলাক পাই যাব আৰু যদি বেল আইকনটো নদবায় তেতিয়াহ'লে মোৰ মানে ন'টিফিকেশ্যনবিলাক আপোনালোকে নাপাব বাট ছাবস্ক্ৰাইব কৰিলেও মানে ভিডিঅ'টো পাব বাট ন'টিফিকেশ্যনটো লগে লগে নাপাব সেইটোৰ কাৰণে ক'লোঁ যে বেল আইকনটো দবাই দিব বেয়া নাপালে এইটোৱে মেইন গেট এইখন এখন গেট আৰু সেইখন মেইন গেট একদম আগত মেইন গেট তাৰপিছত এইখন পাহাৰত উঠিবৰ কাৰণে এইখন মেইন গেট চাব পাৰে এই বাবাজনৰ ওচৰত যাই আছোঁ তো ইফালেদিয়ে যায় মানে সেই আগেদিও আছে কিন্তু আমি এইটো পাৰ হৈ আহিছোঁ এইটো এনেকৈ পাৰ হৈ আহিছোঁ চ' এই যেনেকৈ পাৰ হৈ আহিল ময়ো পাৰ হৈ আহিছোঁ সেনেকৈ তো এইটোৱে ইফালেদিও সেনেকৈ যাব পাৰে আৰু তেখেত বহুত বছৰৰ পৰা ইয়াতে থাকে অকলে ৰন্ধা বঢ়া কৰি খায় কোনো ঘৰ নাই কোনো হেৰি নাই খালি পাথৰটোৰ তলতে থাকে তেখেতে এইটো চাব পাৰে সেয়া দেখিছেনে বান্দৰটো য'ত বহি আছে সেই সেইখিনিতে থাকে এয়া বহি আছে ছাঁত অ' বা ভালে আছেনে দেহা ভালে আছেনে আপোনাৰ অঁ বহি আছে আপুনি এয়া বাবাজন বহি আছে অঁ কিবা ঠেং বিষ নেকি অঁ দিয়ক আহিলোঁ দিয়ক আপোনাৰ ওচৰত আজি দৰ্শন কৰিব আপোনাক চাবও আহিলোঁ বহুত দিন পিছত অঁ গাইজ বাবাজনকতো দেখাই পাল তো বাবাজনে মেইন দৰ্জাখন হৈছে ইফাল দিয়ে তো মই থকা জেগাখিনি দেখাই দিওঁ আৰু তেখেতক মানে ভিডিঅ'ত মানে কথা নাপাতিলোঁ কাৰণ তেখেতৰ গাটো বেয়া তো সেই ভাবি মই আৰু বেছি কষ্ট নিদিওঁ তো তেখেতৰ কাৰণে মানে অলপমান কিবা আনিছিলোঁ দি দিলোঁ বহুত আগতে অনাৰ কথা আছিলে বাট আনিব পৰা নাছিলোঁ এইটোৱে বাবাজনৰ ৰাস্তাটো ঘৰৰ ৰাস্তা আৰু তো ইফালেদি যায় তেখেতে ইয়াতে থাকে এইটো পাথৰৰ তলতে থাকে তেখেতে তাৰপিছত এতিয়া বৰ্তমান মানে ত্ৰিপাল দি মানে বেৰা দিছে কাৰণ বৰষুণৰ দিন ন অলপমান দিগদাৰ হয় সেইকাৰণে মানে অলপমান বেৰা দি লৈছে তো ইয়াতে এনেকৈ খাই পিন্ধি কৰি থাকে আৰু তো বিশেষ একো নাই এইখিনিয়ে দেখালোঁ আৰু বিশেষ আৰু কেতিয়াবা যদি ওপৰলৈ যাওঁ তেতিয়াহ'লে ওপৰৰ ভিউটো দেখাই দিম আৰু বাট আজি নাযাওঁ দিয়ক বেয়া চেয়া নাপাব আৰু কাৰণ বহুত গৰম লাগিছে আৰু ওপৰত উঠোতে বহুত দিগদাৰ হ'ব কাৰণ আমি দুজনে অকলে উঠিব অলপ ভয়ো লাগে দিয়কচোন কাৰণ বিশেষ মানে এই বান্দৰবিলাকৰ কাৰণে ভয় লাগে বিশেষ একো নাই তো সেইটোৱে আৰু পাহাৰখন তো বহুত ডাঙৰ এৰিয়া পাহাৰ তো ইয়াতে সৰুকৈ এটা ঝৰ্ণা আছে পানী আহি থাকে আপোনাৰ নন ষ্টপ মানে অলপকৈ আহে তো ইফালে আহি কেনে গুচি যায় পানীবিলাক তো এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু যদি ভিডিঅ'টো আপোনালোকে চাই সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব অসমৰ ল'ৰা বুলি তো ময়ো বিশেষ ইমান একো নাজানো এডিটিং এইবিলাক শিকি আছোঁ আৰু কেনেকৈ ব্লগ বনায় সেইটো মই ইমান নাজানো বাট মই বেলেগৰ ব্লগবিলাক চাই মই এক্সপিৰিয়েঞ্চ মানে কৰি আছোঁ আৰু মানে আইডিয়া লৈ আছোঁ আৰু কেনেকৈ সিহঁতে ব্লগ বনায় তো মই নাম মেনশ্যন নকৰোঁ কাক মই ফ'ল' কৰোঁ বাট মই সিহঁতৰ ভিডিঅ'বিলাক চাই ময়ো শিকি আছোঁ তো আপোনালোকে যিখিনি যিখিনি দেখা পাল আৰু সেইখিনি মোক অলপমান হেৰি কৰিব তো ইখনে পাহাৰ আৰু বিশেষ একো নাই তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আৰু এবাৰ ক'লোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব তেতিয়া মোৰ সোনকালে যেতিয়া ভিডিঅ' দিওঁ তেতিয়াই ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই যাব তো জয় আই